যাত্ৰা সেউজ পথেৰে আগবাঢ়ি আহি থকা সিহঁত যেন শব্দৰ মিছিল। উফৰি উফৰি পৰা স্ফুলিংগ শূন্যত ওলমি গগন ব্যাপ্ত অগণন ৰঙীন বেলুন স্পৰ্শবৰ্জিত উত্তপ্ত বাষ্পপিণ্ড কাষৰতে ৰৈ থকা তেওঁক দেখি শিয়ৰি উঠিল মোৰ গা। তেওঁ যে অন্তঃসত্ত্বা, যাৰ বাবে ময়েই দায়ী। সময়ৰ দায়িত্ব বুলি সান্তনাৰ সুধা পিও লজ্জিত মনেৰে কৰি আত্মচলনা বিজ্ঞানৰ অন্ধ প্ৰয়োগত বন্দী হৈ পস্তাওঁ। বিবেকী মানুহৰ ক্লীবত্বত প্ৰকৃতিও বন্ধ্যা হয়। আলোকেৰে আন্ধাৰ বিচাৰি জীয়াই থকাৰ আত্মকচৰত আত্মজাহৰ অনিৰ্বাৰ গতিৰ কোৰশালত অৰ্বাচীন নিৰ্জনতা যুক্তিৰে নসমৰা সমিধানৰ সমাহাৰত মনীষাৰ ৰম্যভূমি ভাৰতে বিচাৰি আজিৰ বাস্তৱতাত শুভঙ্কবী সৰলতা পৃথেকান থোপ্ৰাচ বান্দৰ মানুহৰ একবিংশ শতিকালৈ উত্তৰণৰ সাম্যবাদী যাত্ৰা।